নমস্কাৰ বন্ধুসকল, দেখিছে নহয় এই ছট পূজা চব মাথাত কেনেকৈ চবচোন লৈ আহিছে টুকুৰিবোৰ। এতিয়া সিহঁতি যাব লাহে লাহে, দেখিছে নহয় আহি আছে। দেখিছে নহয় ছট পূজা পাতিছে, ইয়াত গেটটো দেখিছে নহয় কিমান ধুনীয়াকৈ বনাইছে। দেখিছে না দুলীয়াজানৰ ছট পূজা, পূজা কৰা হৈ গৈছে। পূজা কৰি মেলি টুকুৰিটো এনেকৈ মাথাত উঠাই উঠাই লৈ যাব এতিয়া, আৰু পানীত নামিবগৈ। দেখিছে নহয় আপোনালোকে চব আমাৰ দুলীয়াজানৰ ছট পূজা। ইয়াত দেখিছে নহয় এতিয়া টুকুৰি কেনেকৈ উঠাই আনিছে, দেখিছে নহয় মাথাত। আৰু যিমান দূৰলৈকে যাব সিমান দূৰলৈকে থাকিব, আৰু মাথাৰ পৰা কেতিয়া ননমায়। একবাৰ এটি মাথাত উঠোৱাৰ পিছত আৰু ননমাই কেতিয়াও, একেবাৰে পানীত নমা ইয়ালৈকে লৈয়ে থাকিব মাথাত। পূজা কৰি হৈ গৈছে আৰু চব সেইকাৰণে গুচি গৈছে। দেখিছে নহয় মানুহবিলাক চব গৈছে চব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। দেখিছে নহয় আকৌ টুকুৰি উঠাই আছে মাথাত, দেখিছে নহয় টুকুৰি লৈ লৈছে। পূজা কৰি মোটামুটি শেষেই হ'ব হ'ল, এতিয়া লৈ গুচি যাব চব। ছট পূজা কিছু ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া দেখিছে নহয়, এজনো টুকুৰি মাথাত উঠাই লৈ আহিলে, পূজা কৰি এনেকৈ উঠাই লৈ যাব এতিয়া।